নমস্কাৰ বন্ধুসকল, দুবৰী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দুবৰীয়ে কিয় অমৃতৰ লগত থাকিও সমুদ্ৰৰ আগত অমৃতৰ কথা নোকোৱাক লৈ বুজাত কিবা সমুদ্ৰৰ ভুল কৰিছে নেকি বুলি ভাবি ৰাস্তাত খোজকাঢ়ি থাকোঁতে গাড়ী এখনে খুন্দিয়াই থৈ যাব। এতিয়া বাৰু সমুদ্ৰ কথমটি বাচিব যদিও দুবৰীয়ে যে অমৃতে কেঞ্চাৰ হোৱা বুলি কাকোৱে ক'বলৈ মানা কৰি থোৱা কথাটোৰ পৰা দুবৰী আৰু সমুদ্ৰৰ মাজত দূৰত্ব বাঢ়ি যাব নেকি জানিবলৈ পাব আজিৰ খণ্ডটি। আৰু আনফালে সমুদ্ৰৰ এক্সিডেণ্টটোক লৈ পুলিচ অফিচাৰজনে ৰুদ্ৰই সমুদ্ৰক হত্যাৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰিব। এতিয়া বাৰু ৰুদ্ৰক সোনকালে ধৰিব নোৱাৰিলে ঘৰখনত আৰু অপকাৰ কৰিবলৈ চেষ্টা কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক দুবৰী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।